কেমেৰা কৰি দেখাই দিছোঁ, তাৰপিছত আপুনি নিজে চাই ল'ব। আৰু এইফালে ককাহঁতে নাম লৈ আছে, অলপ জুম কৰি দেখাই দিছোঁ। মোৰ অলপ দেৰি হ'ল, অনলাইন ক্লাছ আছিলে কাৰণে মাহঁতে জল্দি আহিলে, কেলে কি আপেল সেইবিলাক গুচাব লাগে যে, সেইটো কাৰণে জল্দি আহিলে। তাৰপিছত মই আপোনাক বেছি দেখাব নোৱাৰিলোঁ। বহি আছো ইয়াত। আৰু এইফালে এইজনী আমাৰ বাৰ বিবাহ। হাই কৈ দিয়া আকৌ মা। মা ককা এতিয়া আনিব প্ৰসাদ। আমি চাহ তাহ খাই একদম পেট ফুল কৰিলোঁ। এতিয়া আহিব প্ৰসাদ, আপোনাক দেখাম। আজি এয়া প্ৰসাদ আহি গ'ল। এয়া দবা বজাইছে আৰু বহুত দিনৰ পিছত দবাও মাত শুনিলোঁ আৰু চবে বহি আছে ইয়াতে। এতিয়া আমি যাব ওলাইছোঁ। তাৰপিছত এতিয়া আপোনাক নামঘৰৰ মণিকূটটো দেখাই দিছোঁ। তাৰপিছত ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব প্লিজ।